নমস্কাৰ স্পৰ্টছ সাগা আছাম চেনেললৈ স্বাগতম জনাইছোঁ। এমাৰ্জিং টীমসমূহৰ মাজত চলি আছে এছিয়া কাপ টি20 ক্ৰিকেট। যোৱাকালি অনুষ্ঠিত হোৱা মেচত পাকিস্তান এ দলক পৰাস্ত কৰে ইণ্ডিয়া এ দলটিয়ে। ভাৰত আৰু পাকিস্তানৰ খেল মানে আপোনালোকে জানেই যে এক হাই প্ৰফাইল মেচ। খেলুৱৈ হওক বা দৰ্শক অনুৰাগী সকলোৰে মাজত কৌতূহল দেখা পোৱা যায় আৰু কিছুমান তৰ্ক বিতৰ্কও দেখা পোৱা যায়। যোৱাকালিও তেনেধৰণৰ ঘটনা নঘটা নহয়। দলীয় প্ৰদৰ্শনৰ কথা যদি আমি ক'বলৈ যাওঁ, ভাৰতে প্ৰথম বেটিং কৰে। অভিষেক শৰ্মাই কৰে 22টা বলত 35 ৰান। উইকেট কিপাৰ বেটাৰ প্ৰভসিমৰণ সিঙে কৰে 19 বলত 36 ৰান আৰু কেপ্টেইন তিলক বৰ্মাই কৰে 35 বলত 44 ৰান। মুঠতে 20 অভাৰত 8টা উইকেট হেৰুৱাই ভাৰতে 183 ৰান কৰে আৰু 184 ৰানৰ লক্ষ্য বান্ধি দিয়ে পাকিস্তান এ দলক। পাকিস্তান এ দলৰ হৈ সৰ্বাধিক ৰান কৰে আৰাফত মিনাজ 41 ৰান কৰে, 140 ৰান কৰে 29টা বলত আৰু ৱাছিৰ খানে কৰে 22 বলত 33 ৰান। এয়াই আছিল সৰ্বাধিক স্ক'ৰ পাকিস্তানৰ হয়। পাকিস্তানে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 176 ৰান কৰিবলৈ সক্ষম হয়, অৰ্থাৎ ভাৰতে মেচখনত 7টা উইকেটত জয় লাভ কৰে। ভাৰতৰ বলিঙৰ ক্ষেত্ৰত নিশান্ত সিদ্ধুৱে 2টাকৈ উইকেট আৰু কম্বজে 3টাকৈ উইকেট দখল কৰে। যোৱাকালিৰ খেলখনত প্ৰথমে বেটিং কৰিবলৈ আহিছিল অপেনাৰদ্বয় অভিষেক শৰ্মা আৰু প্ৰভসিমৰণ সিং আৰু দুয়োগৰাকীয়ে বিস্ফোৰক শৈলীৰে বেটিং কৰিছিল আৰু পাকিস্তানৰ বলাৰসমূহক বেকফুটত ঠেলি দিছিল। তাৰ পাছতে পাকিস্তানৰ লেফ্ট আৰ্ম স্পিনাৰ সুকিয়াম মুখিবৰ বলত কেচ আউট হয় অভিষেক শৰ্মা। পেভিলিয়ন অভিমুখে আহি থকা সময়তে পাকিস্তান বলাৰ মুকিমে অভিষেক শৰ্মাক উদ্দেশ্যি বেয়াকৈ কিবা এষাৰ কয়, যাৰ ফলত পুনৰ উভতি আহিছিল অভিষেক শৰ্মা ক্ৰিজত আৰু কিন্তু আম্পায়াৰে সেই সময়তে তেওঁক শান্ত কৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। তো বন্ধুসকল, অহা কাইলৈ অনুষ্ঠিত হ'ব ইণ্ডিয়া এ আৰু UAE এৰ মাজৰ এটা গুৰুত্বপূৰ্ণ মেচ, অৰ্থাৎ ইউনাইটেড আৰৱ এমিৰেটছৰ মাজত হ'ব। গতিকে কালিৰ মেচখন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আজিলৈ ইমানে, ধন্যবাদ।